Hey guys, welcome back to our channel. এয়া চক আজি ককাহঁতৰ ঘৰত ভাত খোৱা পাতিছে, ছোৱালীজনী মুখত ভাত দিয়া। এয়াই আৰু ভিডিঅ' কৰিছোঁ। ভাল লাগিছেনে ডেক'ৰেশ্যনবোৰ? প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এয়া চাওক। এয়া মই আৰু বেটি বহি আছোঁ দেই। কেমেৰামেন আজি আমাৰ ভণ্টি, এইগৰাকী কেমেৰামেন। কেনেকুৱা বেটি নাচিছে আৰু বেলুন লৈ চাওক। এইপিনে বা বৌ, এইপিনে মামী, এইপিনে গৈ আছোঁ ভাত খোৱা জেগা। চব এয়া চব খোৱা বোৱাত ব্যস্ত দেই। চব খাই আছে ভাত। এইপিনে চাওক, এইপিনে বাগৰাকীয়ে ভাত দিছে। আহক আৰু দেখাইছোঁ এইপিনে কাৰে কৰে ভাত শাক বনাই আছে পূৰা। ইপিনে জলকীয়া নিমখ টেঙা ইপিনে বনাই আছে। সেয়া চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব দেই। এয়া মাছ আৰু সৰিয়হ বনাইছে। এইপিনে আছে নিৰামিষ ভাজি, তাৰপিছত এইপিনে খাচী মাংস, এইপিনে দাইল। পূৰা মজাছে বনাইছে দেই। ৱাও, এইপিনে জলকীয়া ভাজি, এইপিনে লগত পকৰীও আছে। এইপিনে কি আছে? এইপিনে ভাত। এয়া ভাত চাওক, ইমানবোৰ ভাত শাক বনাইছে ইমান। ৱাও, এইপিনে বনাই আছে দেই এইগৰাকী আমাৰ ভণ্টি। চাওক এয়া আমাৰ বেটিয়ে পূৰা চাই আছে মানুহবোৰ। এয়া আমি লাষ্ট খাবলৈ বহিছোঁ আৰু এয়া ভাত দিছে, ভাত খাচী মাংস আৰু দি আছে আৰু লাষ্টত ফটো একপি মাৰিলোঁ আৰু ভণ্টিয়ে মই। বাই বাই আজিলৈ ভিডিঅ'টো।